জিন্দগী মে জাং লাগ গেয়া সৰু চলি গেলে কত টাকা লুটিলে মই কেনে থাকিলো জিঅ এখন চুৰৰ বেপাৰ কৰিলো তাকো খালো পুলিচৰ মাই পুলিচৰ যি মাই আজিও মই পাৰিবা পাৰা নাই আইডিয়া এটা পাইছো ৰ এখন বেপাৰতে লাভ পাম কিজানি হে ভগৱান চকু মেলি চাবা আৰু যদি আৰু পুলিচে ধৰে ভাল কি কৰা যায় নো খেন্দা পুলিচৰ মায়ের কোনে ভয় কৰে গম নাপাই দে পুলিচে কৰিছে ভাল যি হয় দেখা যাব দে শুনা মই বহি আছা আছোৰা কি তিনৰে মুখখনটো চেৰুৱা গাই গৰুৰ কতি আনিছে গাই গৰুৰ কতি নহয় তোৰ মোক কেতিয়াবা খোচা মাৰি নাকৰ বাৰান্দা উৰাই দিম মই কিয় মই কি কৰিলো কি কৰা নাই তই কি কৰা নাই তোৰ কাৰণে মোৰ 3 দিন 3 ৰাতি 3 ঘণ্টা 3 মিনিট 3 ছেকেণ্ড টোপনি অহা নাই তই সময় চাইছিলি নেকি সেই ধৰা মই ৰত অলপ মানে থাক মই আৰু কি কৰিলো মোৰ কাৰণে কিয় টোপনি নাই তোৰ কাৰণে বিনা দোষত মই পুলিচৰ মাৰি খাই আহিছো মই কি জানো কি জানা ৰ ধৰা মই তোৰ মই খোচা মাৰি নাকৰ বাৰান্দা উৰাই দিয়া মান গেছি এলে নাকৰ বাৰান্দা চাৰান্দা উৰাব নালাগে তহঁতক মই এটা বেষ্ট আইডিয়া দিওঁ আইডিয়া কি আইডিয়া ঐ সোনকালে ধনী হয় আইডিয়া দিছো তহঁতক মই তোৰ আইডিয়া তোৰ লগতে ৰাখ আমাক ক'বা নালাগে ভাই শুনিলো যেন আগত তহঁতে তই যিহে এটা চুৰ তোৰ কথা কোনোবাই শুনে দে ক'বা খুজিছে কওক দে শুনিলেও দে আমিও তোৰ ইমানে শুনিবা ইচ্ছা গৈছি না তই শুনতে তোৰ লগতে বেপাৰখন আৰম্ভ কৰিব লাগিব আগতে তোৰ কচোন কি আইডিয়া বেলেগ নহয় অলপ টকা ইনভেষ্ট কৰিব লাগিব আগতে চুৰ কৰি ফেলে তোৰ শান্তি পৰা নাই এতিয়া আৰু তই ইনভেষ্টৰ ধৰ মাথা মাৰছা পুলিচে দেখোন পকৰ ফাটে দিছিল তথাপিতো তোৰ লাজ লগা নাই না সেইটো তহঁতে বুজি নাপা দে তহঁতে বুজি পালে তহঁতেও কৰিলি হয় হ'ব বুলি কৈ কেনে পিছত অলপ বেলেগকে মাথা মাৰিম দে কি ভাবিবা ধৰিলি কিবা এটা কালতে ধনী হবি চাই ল কিন্তু তোৰ আইডিয়াটো কিন্তু বেয়া লাগে নাই চিগা তোৰ পাগলা চাগলা হলি নেকি তাৰ লগত কি মাথা মাৰিছ তই নহয় ৰ তই অলপ মনে থাক দে হ'ব দে কৰিম দে ইনভেষ্ট আশা কৰিবি না মই কিন্তু এইবিলাক কৰাত নাই তহঁতে যি কৰা কৰি থাক হ'ব দে ইও কৰিব দে মই বুজাম দে হ'ব দে কথা নাই পইচা গেলা দিলি হ'ল আজিয়ে পইচা আজি নাই 2 দিন দেৰি হ'ব তোক দিম দে তই চিন্তা কৰিব নালাগে তই বেলেগ মানুহৰ লগত আগতে মাথা মাৰচোন আমাৰ 3টাক লৈ কৰিবি নেকি সেইটো হয় অৱশ্যে দে মই চাই লওঁ বেলেগ মানুহ দে তহঁতে দিবি কথা নাই দে অ'কে দিল অ'কে থাকিল অ'কে দে যো আমাৰ তোক বুজাম যে ৰাস্তাত মই ভাল মক্কেল পালো ৰ 3টা আৰু কেইটামানক ধৰিব লাগিব জিলেলে যাবগৈ লাগিব মই ইনভেষ্ট কৰিবলৈ আচ্ছাই মায়ে চলি 2টা মক্কেল পাইছো আৰু আছা দস্তিহঁত তোৰ ক'ত যা আমাৰ দেখোন হেপ্পী হৈ ঘূৰি আছা তই হেপ্পী হবাই লাগিব এনেকুৱা দিন আৰু ক'ত পাম কি এনেকুৱা দিনে ভাই তোৰনো কি দিন পৰিলে ওপৰ वाले ने दिया और मैंने ले लिया কি আবুল বল একপা দিলে পুৱাই তই ভাই দস্তি আজিকালি মোৰ টকাৰ অভাৱে নাই মোক দি যি পাওঁ তাকে বকি দেখো আৰু টকাৰ অভাৱ নাই তোৰ তেনেকুৱা কি কৰা কৈছে তোৰ যে টকাৰ অভাৱ নহ'ল বিজনেছ ভাই বিজনেছ কি বিজনেছ হেন্দুৰ আমাক কয় তহঁতে নৰা দে বিজনেছ কৰিবা ভাই বহুত টকাৰ প্ৰয়োজন হ'ব কেন আমাৰ কি টকা নাই বুলি ভাবিছা আমাৰো আছে আমিও কৰিম ইনভেষ্ট কৰিব পাৰিবি ইনভেষ্ট কিহৰ ইনভেষ্ট কৰিব লাগে সেয়া মই আগতে কৈছিলো না তহঁতে নৰা এইগিলা কৰিবা কৰাৰ পিছত কি লাভ হ'ব সেইটো কোৱা আগত মই কৰি কেনে দেখা নাই কেনেকুৱা বিন্দাছ আছো পকেটত চা কিমান টকা আছে মোৰ এন্দুৰ মই কৰিম ক'ত কৰিব লাগিব কাৰ তাতে কৰিম মই কৰিম ক'ত কৰিব লাগিব মাহে চলি বেলেগত ক'তো যাব নালাগে মোকে দিলে হ'ল তোক দিলে হ'ল মানে মোক দিলে হ'ল ময়ে কৰিম তহঁতক কেৱল ডাবুল লাগে ডাবুল পাবি সঁচা পইচাটো আৰু যদি নাপাওঁ তাৰপিছত কি হ'ব তোৰ তহঁতে পাবি বুলি কৈছো না মই গেৰাণ্টি দিছো তোক দে হ'ব দে ঠিক আছে দে কিমান লাগিব যিমান পাৰা দি বেছি কমো নালাগে বেছিও নালাগে 50 60 হাজাৰ 80 হাজাৰ 1 লাখ যি পাৰা দি 50 60 হাজাৰ 1 লাখ তোৰ ডাবুল পাবি যি ইমান টকা নাই ভাই ক'ৰবাত 10 20 হাজাৰ টকা আছে সেই লৈ যা আগতে দে হ'ব দে কথা নাই সেইখিনি দে হ'ব দেচোন সেইখিনি ডাবল কৰি ল আগত ঠিক আছে দে হ'ব দে ধৰা মই তই যে কালি এন্দুৰক কৈলি দিম বুলি এলা তই কিহৰ নাটক কৰি আছা মোৰো কিন্তু অলপ সন্দেহ হৈ আছে তাৰ ওপৰত তহঁতে তই এনেই চিন্তা কৰি আছা তাক দিম নেকি তাক যিটো দিব লাগে সেইটো দিম নহয় তহঁতে কিয় চিন্তা কৰিছা তই কৰিব খুজিছা কি যি কৰিব লাগে সেই কৰিম তাক পইচা দিব লাগে পইচা দিম তহঁতে কিয় ইমান টেনশ্যন লৈ আছা তহঁতে দিবা নালাগে মই দিম হৈছেতো মাক চলাই আমাৰ কাৰণে তই কিয় পইচা দিয়া কাৰণ আছে দে তহঁতে বুজি নাপা কি কৰিব লাগে কৰি আছো মই ক'বা নোৱাৰো দে তই কি পাগলামি জুৰি আছা এইগিলাখান মাই চলি আছা পাগলাটোৰ নাম লৈছিলো পাগলাটো ওলালে আহি আছো কি পিছে জগাল হ'ল না নাই এন্দুৰে যিটো কামত ধৰে সেইটো কাম আধৰুৱা কৰি নুঠে জানা নাই এইটো কথা দে তহঁতৰ মাল গেলা উইলো আৰু হ'ব দে বেছি দিন হ'লে দেৰি হৈ যাব পইচা মই যোগাৰ কৰিছো ঘৰত আছে এহঁতৰো ঘৰতে আছে তই এটা কাম কৰ কি কামে মাই চলি আমাৰ ঘৰত যি বকৰা আছে বকৰাক চিনিবা না তই বকৰাক আৰু চিনি নাপাম বকৰাটো ঘৰত আছে সি গুৱাহাটীৰ পৰা আহিছে তাত বজাৰ পইচা বেছিকে আছে তাত টাকা লাগি নাযায়গে তই হয় নেকি মই দেখোন গমেই পোৱা নাই মই তাৰ তাত টাকা লাগি যাই থাকো তই তাত টাকা লাগি যা আমি তাত টাকা লাগি যাই আছো যা
দে পিছে আহি থাক তহঁতেও মই তাকালৈকে যাই আছো মেক্সক লৈ ইয়াৰ আগত মোৰ কথা ক'বাৰ ইচ্ছা নাজি পাগলাটোক দেখা পালে মোৰ কিবা একদম পিৰি আহে অলপ মনে মনে থাকচোন কি কৰিব লাগে কৰি আছো মই চাই থাক তই এনে কৰিবি কি আৰু তাক পইচা দিবি পইচা দিলে সি ইনভেষ্ট কৰিব তাৰপিছত আমি চব খাখলা হৈ যাম তাৰপিছত আমি লাংলা ঘুমাই থাকিব লাগিব তাৰ বাহিৰে একো নাই মই কি কৰি আছো চাই থাক তই এতিয়া পইচাই দেও নাই কিয়ে দেও তই দেখা পাবি ৰ কাক ফোন কৰা আৰু তই হেল্ল' হেল্ল' কি 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 হল কান্দে ধনী হ'ব পাৰিবি তই টেনশ্যন ল'বই নালাগে তই সঁচাই কৈছা না এই মোৰ মিছা ক'ব লাগে কি মোক দেখা নাই কি বিন্দাছ ঘূৰি আছে এইবিলাক পকেটত দেখিছা নাই মোৰ টকা দেখিছা নাই জাপক জাপে টকা সোমাই থৈ দিছো পকেটত বিশ্বাসে নহয় ৰ ভাই বিশ্বাস কৰ না বিশ্বাস নকৰিলে কি হ'ব চব কথাতে বিশ্বাস নকৰিলে নহয়তো বিশ্বাস কৰিব লাগে মাজে মাজে বিশ্বাসটো আমাৰ ওপৰত ৰাখিবি অলপ মেক চলে পুলিচ কিয়া তোমাক শ্বশুৰ বাৰী নিবলৈ আহিছে বাবা তহঁতে এইগিলা গুণ্ডামি কৰিছা মোক বিনা দবতে মাৰি কৈছিলি না আজি যাচোন তই সোমীয়া ভিতৰে কেনে লাগে একবাৰ এটা য'ত মৰি অহা নাই এবাৰ তই দিছা নেকি ছাৰ মই সেই কৰা নাই নহয় মই এইগিলাখন কৰা নাই মই এনেই পইচাগিলা লৈ কেনে হেৰিহে কৰি আছো মই দিয়ে আছো চুপ চো আৰু বাচ্চা ছাৰ একো দিয়া নাই মটাৰ বনিবে আছিল তহঁতে মোক এফালে খেদি দি পেলাই তহঁতে এই কাম কৰিছে তহঁতক মই চাই ল'ম কিন্তু ঘেন্টাডাল কৰিবি যে তই আজিলৈকে কিডাল কৰি পাইছা যো আৰু বাচ্চা এইগিলা কৰিব আহিছা তই যোচোন লগত থাকি পেলাই যি ঘণ্টা লাল কৰিবি যোচোন তাতে টিকা লাল কৰি দিম ছাৰ নেনবো মই আকৌ নকৰোঁ মই আজিৰ পৰা নকৰোঁ এগিলাখান মই আকৌ নকৰোঁ ইয়াতে মোক ফাঁচি দিছি কিবা কৰা নকৰা সেইটো পিছত হ'ব যো আগতে টিকা লাল কৰাই যাই কেনে ছাৰ মোক এৰি দিয়ক মই পেনাতে নাটকৈ এখন গাঁৱতে নাটকো মই ক'ৰবাত দূৰত গুচি যাম দিয়ক মোক এৰি দিয়ক ছাৰ লৈ যাওক জল্দি লৈ যাওক ভিতৰৰ বস্তুগিলা অলপ চাই ল'ব যা বেটা যা মোক সোমাই থৈছিলি না আজি তই সোমাই আছোন এতিয়া গম পালি মোৰ প্লেনটোৱে সেইটো আছিল হৈ দে ভাই তই গম নাপাই খালে মই অলপমান ভুলতে কিবা কিবি কৈছোঁ বেয়া নাপাবি তই হেই বেয়া আৰু কিয় পাম তই ভাবিছিলি সঁচাটো বুলি সেইকাৰণে আৰু পইচা দে হ'ব দে তহঁতে ভাই মোকো বাচিছা দে ভালে হৈছে দে তোক ফাঁচ হোৱাটো আমিয়ে আহিছিলোঁ বাচিছোঁ আমিয়ে হা কি কৈছে